নমস্কাৰ বন্ধুসকল, মই ৰাজেনকে তোমালোকক স্বাগতম জনাইছোঁ গুৱাহাটীৰ পৰা। বৰ্তমান মই আছোঁ গুৱাহাটীত। আজি অল আছাম টুৰৰ 5 নম্বৰটোৰ দিন। আজি থাকিম, আজি গোটেই দিনটো থাকিম গুৱাহাটীত। আজি গুৱাহাটীৰ নৱগ্ৰহ কামাখ্যা কালি চালোৱে। আজি ঠিকে চাম আমি আজি উমানন্দলৈ যাম। তাৰপৰা আমি আজি ঠিকে চাম যাম। আজি গোটেই দিনটো আমি গুৱাহাটীতে আজি স্পেণ্ড কৰিম। চাই থকা ভিডিঅ'টো। এতিয়া আমি আছোঁ গুৱাহাটী পল্টন বজাৰৰ ষ্টেচনৰ এটা ৰুমত। আমি যিমানখিনি আছোঁ সদায় ষ্টেচনৰ কাষতে আছোঁ, আজিও ষ্টেচনৰ কাষতে আছোঁ। শ্বেয়াৰ কৰা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়া। গুৱাহাটী বা শিৱসাগৰৰ এই এৰিয়াটোৰ ভিতৰত যদি কিবা চাবলগীয়া আছে তোমালোকৰ, তেতিয়া ভিডিঅ'ৰ কমেণ্টত জনোৱা যে কি চাব মন আছে। নিশ্চয় তালৈ যাবলৈ চেষ্টা কৰিম। কোনটো ভাল লাগিব ক'বা দেই। কেনেকুৱা লাগিছে এইটো? ল'ম বুলি ভবা নাই বাৰু, টাইট হৈছে। মাইনা বডিটো ডাঙৰ হৈ গ'লে আকৌ এইটো টাইট হৈ যাব। পিংক কালাৰটো ট্ৰাই কৰি চাম। এলএনো হৈছে, এমএনো হৈছে, এতিয়া এল আনিলোঁ এইটোও নহৈছে, টাইট হৈছে। অপশ্যনে বিচাৰি নাই পোৱা, এতিয়া লাষ্টত ফাইনেল কৰিলোঁ। জু ব'লা গুৱাহাটীত জু চাই লওঁ প্ৰথম তাৰপৰা উমানন্দ যাম। পালোহি জু। ত' ইয়াৰ ভিতৰলৈ সোমাই যাম আমি। দেখিবলৈ পাবা এই বান্দৰৰ মাত শুনি আছোঁ আমি। ত' চব দেখাই আছোঁ তোমালোকৰ। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। আৰু আগৰ ভিডিঅ'বিলাক নিশ্চয় চাই টিকেট কৰি ভিতৰত সোমালোঁ। টিকেট কৰি সোমাব লাগিব। আৰু আমি দুজনৰ আৰু এটা DSLR টিকেট কাটিলোঁ। ত' টোটেল পে' হ'ল 168। আৰু এতিয়া সোমাই আহিলোঁ। এতিয়া আমি ইফালে সেইটো এটা খেলি আছে, পুৰা খেলিছে। এয়া লাজুকী বন্দৰ। চাওঁ ক'ত আছা বন। মইনা চৰাই কিবা অটো টিউন লগাই থোৱা নিচিনা লাগিছে। হৰে কৃষ্ণ হৰে কৃষ্ণ হৰে কৃষ্ণ। তুমি সেয়া সোমাই গুচি গ'লগৈ নেকি? বহুত দেৰি হ'ল ঘূৰিয়ে ফুৰিছোঁ, ইফালৰ পৰা সিফালে শেষেই হোৱা নাই। ইফালে উঠিছোঁ, সিফালে নামিছোঁ, ইফালে উঠিছোঁ, সিফালে নামিছোঁ। চৰাই চালোঁ, বাঘ চালোঁ, ব্লেক পেন্থাৰ চালোঁ। এতিয়া ইয়াৰ ভালুক আছে এইফালে, ভালুকো চাম। চ' জু নথকা হ'লে হয়তো আমি এইবিলাক দেখি নাপালোঁহেঁতেন। চ' জু থকাৰ কাৰণে ভাল হৈছে, কিন্তু এটা কাৰণে দুখ লাগিছে, যিহেতু এইবিলাক চৰাই চিৰিকটি বা জীৱ জন্তু অ'পেন আকাশত ঘূৰিবলৈ পাব লাগে, মানে মুক্ত আকাশত চৰিবলৈ পাব লাগে, কিন্তু ইহঁতক বন্দী কৰি ৰখা হৈছে। গাইজ এয়া আমি পাই গ'লো সি স্নেক হাউচ। এইটো
আমি এতিয়া জোলনা হেলো আছে খেলিম কোন কাৰ কিমান ৱেইট বেছি আছে আমি চাম পুলক দা হতি বাইদেউ উঠা 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 মই জবিয়াই দিলোঁ ৰখাব নোৱাৰি চ' গাইজ ভিডিঅ'টো চাই কেনেকুৱা পালা কমেণ্ট কৰি জনোৱা চ' কি তোমালোকে দেখা নাই আগতে সেইটো ইয়াত কি দেখিলা কমেণ্ট কৰি জনোৱা আৰু কিবা যদি তোমালোকে নেদেখিলা সেইটো কমেণ্ট কৰি জনোৱা চ' আজিৰ ভিডিঅ'টো ইমানেই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব চব কৰিবা একেলগতে